সৰুতে স্কুলৰ পৰা শিকিছিলোঁ, এতিয়া জীৱনৰ পৰা শিকিছোঁ। ভিৰৰ পৰা আঁতৰি অচিনাকি ৰাস্তাইদি আগবাঢ়ি যোৱাই হৈছে জীৱন। সঁচা কথা কোৱা মানুহ এইটো কাৰণে ভাল লাগে, কাৰণ তেওঁলোক নিজে শেষ হৈ যাব, কিন্তু কাৰো হৃদয় ভাঙিব নিদিয়ে। দুটা কথা মন কৰিবলৈ এৰি দিয়ক, নিজৰ দুখ আৰু আনৰ সুখ। নিজৰ জীৱনটো সহজ হৈ যাব। ভৰসা উশাহৰো নাথাকে, আৰু মানুহে মানুহৰ ওপৰত ভৰসা কৰে। চেহেৰা ওপৰত আৰু এটা চেহেৰা লগাব লাগে। মই ঠিকে আছোঁ কৈ হাঁহিবলগীয়াটো পৰে। নিজক ভাল পাবলৈ আৰম্ভ কৰি দিয়ক, তেতিয়া গোটেই জগতখন আপোনাৰ নিজৰ যেন লাগিব। জীৱনৰ আটাইতকৈ সুন্দৰ উপহাৰ হৈছে ইয়াত অৰ্জন কৰা সন্মান। জীৱনটো সমাধান কৰোঁতে কৰোঁতে মই নিজে এটা সাঁথৰ হৈ পৰিলোঁ। জীৱনত কিবা এটা কৰাৰ আৰম্ভণি সপোন দেখাৰ পৰাই আৰম্ভ হয়। সফল হ'বৰ কাৰণে ফাল্টু মানুহৰ লগত সৰু সৰু কাৰণৰ কাৰণে তৰ্ক বা কাজিয়া নকৰিব। বেয়া মানুহক আওকাণ কৰক আৰু নিজৰ কাম খুব নিষ্ঠাৰে কৰক। কোনো কাৰো কাৰণে বিশেষ নহয়। মানুহে তেতিয়াহে মনত পেলায় যেতিয়া তেওঁলোকৰ টাইম পাছ নহয়। কোনো মানুহৰ অভ্যাস হৈ যোৱাটো আটাইতকৈ ভয়ংকৰ অভ্যাস। কাৰোবাক বহুত বেছি ভাল পালেও প্ৰেম পাব নোৱাৰি। আজিৰ দিনত প্ৰেম পাবৰ কাৰণে বেংক বেলেঞ্চ থকাটো বহুত দৰকাৰী। জ্ঞানী মানুহৰ লগত কেইমিনিটমান কথা পাতিলে হাজাৰ কিতাপ পঢ়াৰ সমান জ্ঞান পোৱা যায়। মই ফলক দেখি দেখি মানুহক চিনি পালোঁ। যি বহুত বেছি মিঠা, তেওঁ ভিতৰি বহুত গেলা। কোনোবাই ইগনোৰ কৰিলে তেওঁৰ পৰা আঁতৰি যাওক। সম্বন্ধ নিজৰ ঠাইত আৰু চেল্ফ ৰেচপেক্ট নিজৰ ঠাইত। সম্বন্ধ এনেকুৱা হ'ব লাগে যিয়ে আমাক নিজৰ বুলি ভাবে আৰু আমাৰ সকলো দুখ বুজি পায়। বৰষুণ দি থকাৰ অৱস্থাটো পানীতকৈ বেলেগ আমাৰ চকু পানী চিনি পায়। যি আপোনাৰ হাতত নাই সেয়া মোহ কৰিলে জীৱন নৰক হৈ পৰিব। আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভ্ৰম এইটোৱেই যে মানুহে নিজৰ প্ৰয়োজন অনুসৰি আমাক ব্যৱহাৰ কৰে আৰু আমি ভাবি লওঁ তেওঁ আমাক পচন্দ কৰে। কথা সকলোৱে বুজি পায়, কিন্তু প্ৰায়ে আমি বিচাৰোঁ যে কোনোবাই আমাৰ মৌনতাক বুজি পাওক। কেতিয়াও কাৰো লগত কথা পতাটো অভ্যাস কৰি নল'ব, কাৰণ তেওঁ কথা পতা বন্ধ কৰি দিলে জীয়াই থকা টান হৈ পৰিব। জীৱনত কেতিয়াও কাকো নিজৰ বিশেষ বুলি নাভাবিব, কাৰণ সমস্যাৰ আৰম্ভণি ইয়াৰে পৰা হয়। সম্বন্ধক যদি আবেগেৰে চিলাইছে তেন্তে ভগাটো টান, কিন্তু স্বাৰ্থৰে চিলাইছে তেন্তে টিকি থকা টান। যি আপুনি চিন্তা কৰে সেয়া আপুনি হৈ যায়। যি আপুনি অনুভৱ কৰে সেয়াক আপুনি আকৰ্ষিত কৰে। যাক আপুনি কল্পনা কৰে সেয়াক আপুনি নিৰ্মাণ কৰে। জীৱনৰ সকলো খোজতে আমাৰ চিন্তা, আমাৰ ব্যৱহাৰ আৰু আমাৰ কৰ্মই আমাৰ ভাগ্য লিখে। দুনিয়াৰ লগত যুঁজ কৰাৰ চেষ্টা কৰি নিজৰ সময় নষ্ট নকৰিব। নিজৰ মনটোক বুজিবলৈ চেষ্টা কৰক, কাৰণ
আপোনাৰ মনেই আপোনাৰ সকলো সমস্যাৰ কাৰণ আৰু সমাধানো আপোনাৰ মনেই হয়। সময় দিয়া সকলোতকৈ ডাঙৰ উপহাৰ। সকলো ঠিক হৈ যাব, মাত্ৰ অলপ সময় দিয়ক, এতিয়াও সুযোগ আছে। দুখ শত্ৰু নহয়, দুখ বন্ধুহে, কাৰণ দুখে কৈ দিয়ে ক'ৰবাত কিবা ভুল হৈছে। আৱেগক বুজি পোৱা এজন অশিক্ষিত মানুহ পৃথিৱীৰ সকলোতকৈ শিক্ষিত মানুহ।